গম পাবি ৰ অসমত আনি আছো ৰিয়েল হিপ হপ চাই থাক তহঁতে গম পাবি ৰ ফেচবুক আৰু ইউটিউব খুলিছা দেখিবি সকলোতে আৰ্টিষ্টৰ উঠিছে উজান গোটেই অসমৰ চুকে কোনে শিল্পী ভৰি পৰিছে প্ৰতিটো পৰিয়ালেই ৰাখিছে বিধান গেছ হোৱা জিঅ' দিলে ফ্ৰী ফুড গম পাবি ৰ বলে ফোন কৰিব লাগে हेलो दीपल तई ক'ত আছ তহঁতৰ মাৰ অসুখ হৈছে তই সোনকালে ঘৰত আহ দে যাই আছো মই বলছান ঘৰ কৰগে আমাৰ বলছান बोले कला मार की बात है दोनों बना মানে হৰে কৃষ্ণ খালি ফোন কৰিছিলে যে মায়ের অসুখ হয় দে তাকে তো মানে এনে অমঙ্গল আইডে বেঁচেছি সাসকিও ভয় খোয়াত রাখিলে হরিয়ে মারি বতলে নাই হরে কৃষ্ণ ঘর কোন কাই দীপল নেকি হরে কৃষ্ণ হা খান এই বহা ইয়া কিবা কৰি আছিলা মই টোপনি গৈ আছিলো আৰু কি পাছে মানে মই তোমাক এটা হেল্পৰ কাৰণে আহিছিলো হেল্পটোৰ কাৰণে মোক তাৰমানে অলপ কিবা পইচা লাগিছিল সেইবাবে আহিছিলো মোৰতো আজি পইচা নাই আজি তো মই দিব পাৰিব নাই হয় নাকি ঠিক আছে হলে মই আহো তেতিয়াহ'লে দিয়া মই যদি পইচা পাম মই তোমাক কম ঠিক আছে আজি মোৰ পইচা আছে তাৰমানে মোক খৰচ হৈ গ'ল ঠিক আছে আগে বাপ তোমাৰ তাকে আহিছিলো ৰবা মোৰ তাকে কি কামে আছে কি কাম মানে হঠাৎ মানে কিবা এটা বিপদত পৰিছো তুমি সহায় কৰিব লাগিব কেনে বিপদ দেচোন ক কেনে বিপদ মানে ঠিক আছে তাতে বহিলেও কথা পাতো অলপ কিবা হেল্পৰ কথা কৈছিলি বা না কিবা আপি চাপি ব্ৰেকআপ হ'লে নাই আপি চাপি ব্ৰেকআপ নহয় ৰ তাৰমানে ঘৰত অলপ টেনশ্যন তাৰমানে মাৰ অসুখ তাৰমানে পইচা লাগছি কি কয় মই আছোঁ টেনশ্যন নল'বি তোমাৰ কামত পইচা দৰমহা পাতি হৈছে দৰমহাটো হ'বাৰো দেৰিয়ে হ'ল মই কিবা কাৰণে কামতো খাটলোঁ এই টেনশ্যন নল'বা মই কিবা এটা কৰি দিম মেনেজ হয় নেকি দে পাৰা যদি অলপ হেল্প কৰি দিয়া ৰীতি তাৰমানে মোৰো পইচা পাতি নহয় হৈছে বহুতো খুজিলোঁ ফোনো কৰিলোঁ ৰিচিভে নকৰে মই ভাবিলোঁ মোৰ একমাত্ৰ বন্ধু পাঞ্জলে পাঞ্জলত তাকে আহিলোঁ আৰু হ'ব দে মই থাকোঁতে একো টেনশ্যন লৈছা মই কৰিম না দে হ'ব দে কিবা এটা মেনেজ কৰিম দে ঠিক আছে কৰিম দে হেল্প তোৰ মা মানে মোৰ মা এতিয়া আৰু কি হৈ আছে হ'ব দে ঠিক আছে হলি কথা নাই হ'ব পইচাৰ কিবা মেনেজ কৰিম এটা মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদি হেল্ল' বা মই যে পইচা কথাটো কৈছিলোঁ ৰেডি হৈছে এতিয়া ক'ত আছ এতিয়া হ'ব মই যাই আছোঁ দিয়া হ'ব যাই আছোঁ দিয়া বাপ আহিলোঁ দিয়া আহা আহা কিমান লাগব মানে কিবা চিকিৎসাৰ কাৰণে লাগে অলপ 10 মান দিলে হ'ব কিবা আছিল নেকি কিবা আছিল মানে এই পিছে কিয় লাগে এইটো মানে মোৰ লগৰ বন্ধু এজনৰ মানে মাকৰ মানে অসুখ হৈছে আৰু চিকিৎসা কৰিব লাগে কিয় আৰু নাই পইচা লাগে কি কৰিবা আৰু মোৰো মানে বেলেগ কাম এটাত কাটি দিলোঁ হঠাৎ লগা হৈছে জমাও নাই আৰু বিজনেছত কাটি যাব নাই আমাৰ আৰু পিছত লাগিলে কিবা এটা পিছত লাগিলে কবি মোক আৰু মোৰ দৰমহা হ'লে মই মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে হেল্ল' বাপ তই যে পইচা কথাটো কৈছিলি মই কৈছোঁ জগাৰা হ'ব দেচোন এইটো চিন্তা কৰিব নালাগে তাৰপৰা আৰু ৰচন ৰখলগীয়াতে দে আহিলে আহিলোঁ ৰ সেই পইচা বোলে তুমি যোগান কৰিলা ৰ'বা মই তোমাক পিছত দি দিম হা নাই হ'ব সেইটো বস্তু আগে ভাল কৰি লোৱা তোমাৰতো একো টান নপৰে নপৰে এইটো চাওকচোন কিমান দিছা 10 আছে ঠিক আছে খালি যাওঁ নাকি এতিয়া চিকিৎসাটো কৰি লোৱা ঠিক আছে মই তাৰমানে কালি হস্পিটেলত যাম যাই তোমাক গধূলা আহি মই তোমাক লগ কৰিম ঠিক আছে মানুহে মানুহৰ বাবে দাদা শুনে ইফালে ৰাতি কাৰ লগত তই এনে 1:30-2টাক লৈ অনলাইন থাকা কাৰ লগত ডেলিমা কৰি থাকা ৰাতি 1:30-2টাক লৈ নাথাকোঁ সেই মই পাইছোঁ তো তোক ডিম্পল নাথাক নহয় আপুনি কিবা এথেন দেখলা সেই নহয় ডেলিমা কৰে শুনক দাদা আপোনাক এটা কথা কওঁ তাৰমানে কিছুমান তাৰমানে ৰাতি 1:00-1:00টাক লৈ থাকিলে যে চব চলি প্ৰেমিক হ'ব সেইটোতো কোনো কথা নহয় না আপুনি সিটি ভাবিহে মোক প্ৰশ্নটো কৰিছে সিটি ভাবিতো কোনো কথা নহয় না কিছুমান ধৰ এই ঘৰৰ নানানটা পৰিস্থিতিত পৰে না সেইকাৰণে নানানটা পৰিস্থিতি টেনশ্যনত ওপৰত তাৰমানে কি 1:00-2টা বজাক লগি মানুহৰ টোপনি নাই প্ৰায়ভাগ চলি কিন্তু তোমালোকে ভাবা কি এই আপুনি মোৰ চাগে ডাঙৰ কিন্তু আপোনাক মই সেইকাৰণে ক'ব নালাগিছিলোঁ কিন্তু আপুনি যি ক'লাক বোলে 1:00-2টা বজাক লগি থাকিব লাগে এইটোতো কোনো আপুনি কথা যুক্তিৰ কথা কোৱা কি টেনশ্যন আছে তোৰ এনে ইমান ৰাতিক লৈ যায় সেইটোৱেতো কি টেনশ্যন আপুনি এথেন ক'লে কি জানিব কি টেনশ্যন আছে তোৰ এনে আপোনাৰ লগত কথা পতাটোৱে ভুল অৱশ্যে মই পাতলোঁ কিন্তু আপুনি ডাঙৰ না দিয়ক ঠিক আছে আপোনাৰ লগত কথা পতাটোৱে মোৰ ভুল আছে দিয়ক যাওঁ দিয়ক বন্ধুসকল আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে এইটো কেনেকুৱা পালে নিশ্চয় জনাব আৰু শেষত আমি এটা ঠাট্টা কৰা চিন দিলোঁ লাষ্টত মানে সেই চিনটো আমি মানে এইটোৱে বুজাবলৈ দিছোঁ যে কোনোবা মানুহ এজনে কিবা এটা কামত মানে আগবাঢ়িলে তেওঁক ঠাট্টা কৰিব নালাগে অন্ততঃ তেওঁ আগ্ৰহ দিব যাতে তেওঁ আৰু কামটো সফল হ'ব পাৰে আজিকালি দিনতো বহুত ঠাট্টা কৰা মানুহ বহুত ওলাব কিন্তু আগ্ৰহ দিয়া মানুহ কমকৈ ওলাব নিশ্চয় বহুত কমেই ওলাব আগ্ৰহ দিয়া মানুহ মানে বহুতে ডাউন দিয়ে মানুহক উঠিবলৈ চেষ্টা নিদিয়ে চ' এইটো যাতে নহয় আৰু শেষত মই এটা কথা কওঁ
মই যিটো মানে ডিম্পলক এই ঠাট্টাৰ এইটো চিনটো কৰিলোঁ এইটো মই ৰিয়েল কৰি নকৰোঁ আৰু এইটো এটা প্ৰাঞ্জল ভিডিঅ'ত অভিনয়হে কৰিলোঁ মানে আমাৰ সেইটো বুজাবৰ কাৰণে এটা মই অভিনয় নেক্সট বাৰ যাতে এইটো নহয় আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চালে কেনেকুৱা পালে নিশ্চয় জনাব আৰু গম পোৱা প্ৰাঞ্জল তালুকদাৰে ক'লাকে বহুতে তাৰমানে ডাউন কৰি দিয়ে এতিয়া ডাউন কৰাৰ উদ্দেশ্য এইটোতো হয় যিহঁতে ডাউন কৰিব খোজে সিহঁতে জানে কিহক লৈ উদ্দেশ্য কিন্তু এই ঠাট্টা কৰা এইটো অৱশ্যে ভাল নহয় কথাটো কিন্তু কৰি কিবা বা সিহঁতে নাজানো সেইকাৰণে একো নাই আপোনালোকে ছাপোৰ্ট কৰি থাকিব আপোনালোকে ছাপোৰ্ট কৰি থাকিলে আমি এনেই নিশ্চয় কৰিবৰ সাহস এটা পাম সেইটোৱে বিচাৰোঁ বেলেগ একো নাই কিন্তু ঠাট্টা কি কাৰণত কৰে সেইটো নাজানো কি কাৰণে ঠাট্টা কৰে কিন্তু আমি আমাক যিমান গাঁৱত ধৰক যায় কথা নাই বহুতে ঠাট্টা কৰে কিন্তু ইমান আৰু কৰিবতো দৰকাৰ নাই অন্তত আমাৰ নিজৰ মানে উঠিবলৈ অসমৰ ইউটিউবাৰসকলক আগবাঢ়িবলৈ সাহস দিব লাগে কিন্তু সাহস নিদিয়ে অথচ ডাউনহে কৰি দিব কিন্তু ডাউন কৰিলে ভিডিঅ' বনাব হয়তো আমাৰ ইচ্ছা নাযায় কেতিয়াবা যদি আপোনালোকে ভিডিঅ' চাব ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে ছাপোৰ্ট কৰি যাবচোন তেতিয়া আমি ভিডিঅ' বনাই যাম আৰু শেষত কমেণ্ট কৰি জনাব আৰু এই মানে কি কাৰণত ঠাট্টা কৰে আপোনালোকে জনাবচোন কমেণ্ট কৰি সেইটোৱে আশা কৰোঁ শেষত মই এটা কথা কওঁ মই যিটো মানে অভিনয় কৰিলোঁ এই প্ৰাঞ্জল ভিডিঅ' মই ঠাট্টাৰ অভিনয়টো কৰিলোঁ ডিম্পল পাঠক যিটো কৰিলোঁ মই কিন্তু এনেই ৰিয়েলত কৰা নাই এটা অভিনয় কৰিছোঁ চেনেল ভাল লাগে যদি চাই ছাবস্ক্ৰাইবটো কৰি দিব চেনেলটো প্ৰাঞ্জল ভিডিঅ'